ফ্ৰেণ্ড ভাৰতৰ সকলো নাগৰিকৰ কাৰণে যেনেদৰে ভোটাৰ আইডি কাৰ্ডখন ভেৰিফাই কৰাটো জৰুৰী আছিল ঠিক তেনেদৰে বৰ্তমান পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাটো জৰুৰী আৰু এই কাজটো আপুনি কৰিবই লাগিব। যদি আপুনি পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক নকৰে তেনেহ'লে আপোনাৰ পেন কাৰ্ডখন পাৰ্মানেণ্টলি বন্ধ কৰি দিয়া হ'ব আৰু যদি এবাৰ আপোনাৰ পেন কাৰ্ডখন পাৰ্মানেণ্টলি বন্ধ কৰি দিয়া হয় তেনেহ'লে আপুনি কেতিয়াও পেন কাৰ্ড বনাব নোৱাৰে। হয়তো ফ্ৰেণ্ড আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে যেতিয়া আপুনি পেন কাৰ্ডখন বনাইছিলে তেতিয়া এজ এ ডকুমেণ্টছ হিচাপে আপুনি আধাৰ কাৰ্ড দিছিলে তেনেহ'লে বৰ্তমান আপুনি পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাটো জৰুৰী হয় নে নহয়? হয় ফ্ৰেণ্ড, নিশ্চয় আপুনি বৰ্তমান পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব লাগিব। তো হেল্ল' এণ্ড ৱেলকাম গাইজ, মই শাহিদুল আৰু আপোনালোকে চাই আছে ৱে টু অনলাইন ইউটিউব চেনেল। ফ্ৰেণ্ড, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম মাত্ৰ 2 মিনিটৰ ভিতৰত আপুনি আপোনাৰ মোবাইলৰ দ্বাৰা কেনেদৰে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ইণ্টাৰনেট ব্ৰাউজাৰ অপেন কৰিব আৰু এই 3 ডটত ক্লিক কৰি ইয়াক ডেস্কটপ সাইট লগাই দিব। ইয়াৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব ই-ফিলিং আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এনেদৰে ৰিজাল্ট কেইটা ওলাই আহিব আৰু ওপৰত আপুনি দেখিবলৈ পাব ই-ফিলিং হোম পেজ ইনকাম টেক্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইটো লিংকত আপুনি ক্লিক কৰি দিব আৰু এই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইটটো এনেদৰে আপোনাৰ সন্মুখত খোল খাব আৰু ইয়াত আপুনি এটা পপ আপ নটিফিকেশ্যন দেখিবলৈ পাব। আপুনি ইয়াত ক্লিক কৰি এই পপ আপ নটিফিকেশ্যনটো প্ৰথমতে বন্ধ কৰি দিব। ইয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু লেফ্ট ছাইডত দেখিবলৈ পাব কুইক লিংকছ আৰু ইয়াত 1 নম্বৰত দিয়া থাকিব লিংক আধাৰ। আপুনি লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত এনেদৰে ইণ্টাৰফেচটো দেখিবলৈ পাব আৰু আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ আগতে আপুনি এবাৰ চাই ল'ব যে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড অলৰেডি লিংক হৈ আছে নে নাই। ইয়াৰ কাৰণে আপুনি ইয়াত দেখিবলৈ পাব যে ক্লিক হেয়াৰ টু ভিউ দ্য ষ্টেটাছ ইফ ইউ হেভ অলৰেডি ছাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট। আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব আৰু ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পিছত এই প্ৰথম বক্সটোত আপোনাৰ পেন নাম্বাৰটো দি দিব আৰু দ্বিতীয় বক্সটোত আপোনাৰ আধাৰ নাম্বাৰটো দি দিব। ইয়াত আপোনাৰ পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ দি দিয়াৰ পিছত ভিউ লিংক আধাৰ ষ্টেটাছত আপুনি ক্লিক কৰি দিব। ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ৰিজাল্ট ওলাই আহিব। যদি আপোনাৰ পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ একেলগে লিংক কৰা নাথাকে তেনেহ'লে ইয়াত দেখিবলৈ পাব যে লিংক আধাৰ ৰিকুৱেষ্ট ইজ নট ফাউণ্ড ফৰ দ্য গিভেন পেন এণ্ড আধাৰ নাম্বাৰ। আৰু যদি অলৰেডি লিংক কৰা থাকে তেনেহ'লে ইয়াত পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ লিংক সাকসেসফুলি বুলি দেখুৱাই থাকিব। আৰু যদি আপোনাৰ পেন নাম্বাৰ আৰু আধাৰ নাম্বাৰ লিংক কৰা নাথাকে তেনেহ'লে আপুনি এই হোমত ক্লিক কৰি দিব আৰু হোমত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ ইয়াৰ হোম পেজলৈ আপুনি গুচি যাব। আকৌ আপুনি এই পপ আপ নটিফিকেশ্যনটো বন্ধ কৰি দিব। পপ আপ নটিফিকেশ্যনটো বন্ধ কৰি দিয়াৰ লগে লগে আপুনি অলপ স্ক্ৰল ডাউন কৰিব আৰু কুইক লিংকছত গৈ পেলাই লিংক আধাৰত ক্লিক কৰি দিব আৰু লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত প্ৰথম বক্সটোত আপোনাৰ পেন নাম্বাৰ, দ্বিতীয় বক্সটোত আপোনাৰ আধাৰ নাম্বাৰ আৰু 3 নম্বৰ বক্সটোত নেম এজ পাৰ আধাৰ। আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে নামটো উল্লেখ আছে ঠিক তেনেদৰে ইয়াত টাইপ কৰি ল'ব আৰু ইয়াৰ পিছত আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ডত জন্মৰ অকল বছৰটো উল্লেখ থাকে, সম্পূৰ্ণ ডেটটো দিয়া নাথাকে তেনেহ'লে আপুনি ইয়াত এটা টিক মাৰ্ক লগাই দিব আৰু যদি আপোনাৰ আধাৰ কাৰ্ডত সম্পূৰ্ণ জন্মৰ তাৰিখ, মাহ আৰু বছৰটো দিয়া থাকে তেনেহ'লে আপুনি ইয়াত টিক মাৰ্ক লগোৱাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত আপুনি আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI আপুনি ইয়াত এটা টিক মাৰ্ক লগাই দিব। ইয়াৰ পিছত এই ইমেজত যিখিনি কাপচা দেখিবলৈ পাই আছে এই কাপচাখিনি আপুনি এইটো বক্সত দিব লাগিব আৰু ইয়াৰ পিছত চাওক ইয়াত দিয়া আছে ভিজুৱেলি চেলেঞ্জড ইউজাৰ কেন ইউজ দ্য ভেলু OTP অপশ্যন ইনষ্টেড অফ ইমেজ কাপচা। যদি আপুনি ইয়াৰ ৰিকুৱেষ্ট OTP টিক মাৰ্ক লগায় তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেইটো মোবাইল নম্বৰত এটা OTP আহিব আৰু সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত ফোন নম্বৰ ৰেজিষ্টাৰ নাথাকে তেনেহ'লে আপুনি ৰিকুৱেষ্ট OTPত ক্লিক নকৰি ডাইৰেক্ট লিংক আধাৰত ক্লিক কৰি দিব। এনেদৰে আপুনি আপোনাৰ ডিটেইলছ কেইটা দি দিয়াৰ পিছত আপুনি লিংক আধাৰত ক্লিক কৰি দিব আৰু লিংক আধাৰত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব আৰু এনেদৰে ৰিজাল্টটো ওলাই আহিব যে ইয়ৰ ৰিকুৱেষ্ট হেজ বিন সেন্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ। প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন দ্য লিংক আধাৰ হাইপাৰলিংক ইন দ্য হোম পেজ। তো আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়ে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।